এটি নতুন ভিডিঅ'ৰ যোগেদি সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। এবাৰ আকৌ এটা হ্যান্ড এমব্ৰয়ডাৰী ভিডিঅ' লৈ আহিছো। এবাৰ কিন্তু এমব্ৰয়ডাৰীটো মই নকৰো, মোৰ বৌয়ে কৰিব। মোৰ বৌ খুব ধুনীয়া হ্যান্ড এমব্ৰয়ডাৰী কৰে, সেইকাৰণে মই বৌ হাতৰ কিছুমান এমব্ৰয়ডাৰী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ডিজাইন আপোনালোকে থাম্বনেইলত চাগে দেখিছেই, গম পাইছেই। এয়া মোৰ বৌ লগত বহি আছে। ভিডিঅ'টোত দেখাৰ দৰে প্ৰথমে বেজিটো এনেকৈ তলৰ পৰা উলিয়াই ল'ব আৰু যোনখিনিতে উলিয়াইছে ঠিক সেইখিনিৰ পৰাই বেজিটো ওপৰলৈ আকৌ গুজি দি উলিয়াই ল'ব। ভিডিঅ'টোত দেখাৰ দৰে বাওঁ ছাইডৰ পৰা সোঁ ছাইডলৈ সূতাডাল পকোৱাৰ পিছতহে বেজিটো উলিয়াই ল'ব। আকৌ য'ত ওলাইছিল তাৰ পৰাই ঠিক সূতাডাল পাৰ কৰি আকৌ তললৈ বেজিটো গুজি দিব। চিলাইটো প্ৰায় চেইন চিলাইৰ দৰেই হয়। চিলাইটো দেখাত অকণমান টান যেন লাগে, কিন্তু কৰিলে তেনেই সহজ। ফুলটোৰ মাজত ফ্ৰেঞ্চ নট দিছোঁ। চিলাইটো যদি ভিডিঅ'ত ধৰিব পৰা নাই, মোৰ আগৰ ভিডিঅ'টো দেখুওৱা হৈছে, আপোনালোকে আগৰ ভিডিঅ'ত গৈ চাই ল'ব পাৰিব। মই ইয়াত সূতাটো এংকৰ সূতা লৈছোঁ, আপোনালোকে যিকোনো সূতা ব্যৱহাৰ কৰিব পাৰে। ফুলটোৰ পাতৰ ডিজাইনটোৰ চিলাইটো প্ৰায় অকণমান একেই, ঠিক চেইন চিলাইৰ দৰেই। ভিডিঅ'টোত ভালদৰে লক্ষ্য কৰিলে আপোনালোকে বুজি পাব। এইটো চিলাই মই প্ৰায় ব্যৱহাৰ কৰোঁ, মোৰ আগৰ ভিডিঅ'বোৰ চালেও গম পাব। বৌয়ে আচলতে বৌ ড্ৰয়িং ৰুমটোৰ চোফাৰ চেণ্টাৰ টেবুলখনৰ কাৰণে বনাই আছিলে। এখন কি কয় বৌ কৈ দিয়ক, কিহৰ কাৰণে বনাইছে? গ্লাছ চেণ্টাৰ টেবুলৰ ৰানাৰ। চিলাইটোৰ নামটো কৈ দিয়ক। লেজি ডেজি। এম্ব্ৰয়ডাৰীখিনি কমপ্লিট হৈ গ'ল। এতিয়া অকণমান চকুত লাগিবৰ বাবে অলপমান ডিজাইন এড কৰি দিম। ৰানাৰখনৰ চাৰিওফাল মই অকণমান মেচিনত চিলাই ল'লোঁ। মই ইয়াত পিকো কৰিছোঁ। এইখিনি বস্তুৰেই মই ডিজাইন কৰিম। বস্তুখিনি দেখিতো অনুমান কৰিব পাৰিছেই, আমি চাদৰত যেনেকৈ দহি বুটো ঠিক তেনেকৈ ইয়াতো মই চাৰিওফালে দহি নিচিনাকেই লগাই দিলোঁ। এয়া ৰানাৰখন কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। এই চিলাইটো কৰোঁতে বৰ বিশেষ টাইমো নালাগিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদিহে ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ।